কি হ'লে তোৰ কি কৰি আছা তই কি দাদা কি কৰি আছা দাদা 10 টকা দিয়ে তাৰ পৰা যাবি না নে মাৰ খাবি তই 10 টকা লাগে তোক ৰ নালগে যা তোৰ 10 টকা মই যাওঁ পিপাটি থৈ গৈছে গুণচি যা গুণচি দুনিয়াৰ থৈ কি খাইছে তই এই তোৰ কি মৰা গৰু খাইছে নেকি তই ইমান গুণ পাদৰ যা চাই ৰ পিয়াৰ পৰাই তাই গেল দে বাপ কিবাকে শান্তি দে মা কি গোন্ধে ৰুমটো মায়ে কিবা খোৱা বস্তু দিয়ে মোক ভোক লাগছে আহি তাই পাতি থৈ আছি ধুনীয়া গোন্ধ থাকিব নোৱাৰি মোৰ ভোকে লাগছে এতিয়া দিয়ে কিবা খাওঁ মৰাণ নহয় খালি খাওঁ খাওঁ কৰি থাকবি কাম বন নাই ঘৰতে খালি লেপটপটো টিপি পেলাই সোমাই থাকবি আৰু খাওঁ খাওঁ কৰি থাকবি যাৰ পালো মায়ে মনে মনে থাকে তোক খোৱা বস্তু দিবা লকডাউনত ঘৰৰ পৰা ওলবা বেছি গম নাপা তোক খোৱা বস্তু বনোৱা আৰু খোৱা বস্তু দি ফটাফট খাব লাগে আৰু সোমাব লাগে খা দিছোঁ দে বনাই আনি দিছোঁ খাই থাক তই খাই তই কম্পিউটাৰত গেমেই খেল থাক খালি এই কম্পিউটাৰটো টিপি পেলাই গেমেই খেল থাক খালি খা গৰম গৰম বনাই দিছোঁ হ'ব যাওঁ মই গেম নেখেলে কিবা খেলাম দে এতিয়া লকডাউনত মানুহ ঘৰৰ পৰা ওলব পৰা নাই গেমে খেলে দেখ পেলাব ইচ্ছা যা তই আৰু বনোৱা আৰম্ভ কৰকে কিবা কিবি যা মায়ে তাক হ'লে খোৱা বস্তু পৰা গোটেই বনাই দিবি সি ধুনীয়াকৈ গেম খেলি আছে তাক বঢ়িয়াকৈ খোৱা বস্তু দিবি মই 10 টকা খুজিলোঁ মোক নেদিলে ৰ আৰু এটাও দি থৈ যাওঁ ৰ এটা মায়ে তই যাওঁ ইয়াৰ পৰা তই যাচোন মায়ে দেখছে না তাক তাই কি কওঁ এইগিলা দেখছে না মই খোৱাৰ টাইমতে শান্তি নেদে তাক চাই ৰ'বা দি নলবা মাথা ছিঙি দিম তাৰ মই মায়ে তই ইয়াৰ পৰা যাওঁ যা অলপ ঘূৰিব যায় বাহিৰত যা তই ইয়াৰ পৰা যা দাদা দিয়ে 10 টকা এটা মোক মই বাহিৰত যাওঁ ম'ম' খাই আহোঁ 10 টকা এটা দিয়ে নহ'লেবা মই কিন্তু চাবি কি কৰোঁ তোক খাব নৰা কৰি দিম ইচ্ছা নাই চাবি 10 টকা এটা দি ফটাফট মোক মই যাওঁ লৈ যা 10 টকা খাই যা যাৰ পৰা যাবা পাৰে মোক শান্তি দি তই তোৰ কাৰণে মই নৰা হৈছোঁ আৰু যা তই তাতে এইগিলা নাপাতবি দেই যা ফটাফট যা ভাল লাগব তই পৰা গেলি হ'ল যা থেংক ইউ দাদা 10 টকাটো দিয়াৰ বাবে মই যাওঁ এতিয়া বাই তাই গেল দেই কিবাকৈ শান্তিমতে মই এতিয়া খাব পাৰিম কিবাকৈ বাপৰে বাপ মাৰি পেলব তাই মানুহজনে ক'ৰবাত তাই যদি বিয়াত ধৰা চৰা চাবা একেদিনে পলব বাপা কি কৰিবা খুজিছে তাইহে জানে দেই মই মৰি যাম তাৰ লগত 10 টকাত কি পাম ইয়াতে মই 100 টকা খুজিব আৰু 10 টকাহে খুজিলোঁ মাত্ৰ ৰ বয়ফ্ৰেণ্ডকে মাতি দে হেল্ল' জান ক'ত আছা আহি যোৱা তুমি কেফেত হাৰ্ট কেফেত আহি যোৱা তাত আমি অকণমান কিবা খাওঁ আহা না জান হেল্ল' ডাৰ্লিং আজি যে হঠাতে মনত পৰিল কাৰণটো জান মনত পৰি আছিল বহুত ঘৰৰ পৰা ওলাব দিয়া নাই দাদাই আৰু সেইকাৰণে অহা নাই আজি মই বোলো অকণ বাহিৰত অহা চান্স পাইছোঁ দাদা সেইকাৰণে মাতি দিলোঁ তোমাক কিয় বেয়া পালা নেকি কিবা কিবা খাব দিয়ে আমাকো আমি আৰু অকণমান টাইম খাই কিনে অকণমান টাইম কথা পাতোঁ দিও কিবা খাব আমাকো কিবা গোন্ধাই আছে দেখোন কিবা কৰিছে নেকি তাই জান কিবা চেণ্ট পাইছা নেকি ন তুমি কিবা দেখোন গোন্ধছে দেখোন কিবা পাদাটো নাই তুমি কি মোক সন্দেহ কৰিছা নেকি পাদা বুলি মই পাদা মানুহ নেকি দেখিছা নেকি এতিয়ালৈকে একো খোৱাই নাই খাব আহিছোঁহে মাত্ৰ খামহে নাই যাম নাই মই এনেই কিবা এটা চেণ্ট পালোঁ বোলো তুমি কিবা কৰিছা নেকি তাকে সুধিলোঁ আৰু বেয়া নাপাবা দেই যাম এতিয়া আমি খাই লওঁ ব'লা